বন্ধুসকল আকৌ নতুন ফেচ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি বন্ধু এজনে কমেণ্ট কৰাৰ পিছত আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। TVS Ronin বাইকখনৰ ওপৰত ৰিভিউ কৰিব গৈ আছোঁ আৰু বাইকখনৰ বহুতকেইটা ভেৰিয়েণ্ট আছে। গোটেইকেইটা ভেৰিয়েণ্ট মই আপোনালোকক স্ক্ৰীনত লগাই দিম। মই আপোনালোকৰ ছেকেণ্ড টপ বাইকখনৰ ৰিভিউ কৰিব গৈ আছোঁ এতিয়া। গতিকে বাইকখনৰ ফিচাৰ্ছ, মাইলেজ, টপ স্পীড, ডাউন পে'মেণ্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইঞ্জিনটো হৈ গ'ল 225.9 cc অইল কুলেড ইঞ্জিন হয়। মেক্সিমাম যোনটো পাৱাৰ হয় সেই পাৱাৰটো হৈ গ'ল 20.1 bhp, 7750 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 19.93 নিউটন মিটাৰ, 3750 rpm প্ৰডিউচ কৰে। এতিয়া যদি চাওঁ আমি বাইকখনৰ টপ স্পীডটো কোম্পানী ক্লেমৰ মতে আপোনাৰ 120 কিলোমিটাৰহে দিছে, কিন্তু প্ৰকৃততে মই বাইকখন চলাই চাইছিলোঁ নহয় 135লৈকে উঠে বন্ধুসকল। যদি তাতকৈ কোনোবাই বেছি উঠাইছে নাজানো, মই মোৰ ফালৰ পৰা 135লৈকে টপ স্পীড পাইছোঁ মানে। আৰু বাইকখনৰ যদি মাইলেজটোৰ বিষয়ে চাওঁ তেতিয়াহ'লে মাইলেজটো হৈ গ'ল 41 কিলোমিটাৰ পাৰ লিটাৰত। আৰু ফিউল টেংক কেপাচিটিটো যদি চাওঁ তেতিয়াহ'লে 14 লিটাৰ। আৰু ৰিজাৰ্ভ ফিউল ছিষ্টেমটো যদি চাওঁ তেতিয়াহ'লে ৰিজাৰ্ভ ফিউলত থাকে আপোনাৰ 2.8 লিটাৰ, অৰ্থাৎ 3 লিটাৰে। আৰু গিয়াৰ বক্সটো যদি চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স হৈ গ'ল বন্ধুসকল 5 স্পীড গিয়াৰ বক্স দিছে, যোনটো ইঞ্জিনত বন্ধুসকল 6 স্পীড গিয়াৰ বক্স দিব লাগিছিলে। 5ত ৰাখি থ'লে আপোনালোকৰ হাইৱেত অলপ ফিল কৰিব যে 6 দিয়া হ'লে বহুতখিনি উন্নত হ'লহেঁতেন। এতিয়া আহোঁ ব্ৰেকিং ছিষ্টেমটোলৈ। ব্ৰেকিং ছিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS। আৰু যদি আমি টায়াৰ চাইজটো চাওঁ, ফ্ৰণ্টত দিছে 110/70 ছেকশ্যনৰ আৰু বেক চকাটোত দিছে 130/70 ছেকশ্যনৰ 17 ইঞ্চি হুইলৰ লগত টিউবলেছ টায়াৰ। যদি আমি ছাছপেনশ্যনটো চাওঁ তেতিয়াহ'লে ছাছপেনশ্যন হৈ গ'ল আপছাইড ডাউন ফগ হয়। আৰু যদি ৱেইটটো চাওঁ তেতিয়াহ'লে 159 kg। আৰু যদি আমি চিট হাইটটো চাওঁ 795 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈ গ'ল 181 mm। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো অকণমান হাইট থকা বাইক লাগে বন্ধুসকল, নহ'লে পিলিয়ন থাকিলে কিছুমান স্পীড ব্ৰেকাৰত বহুত ডাঙৰ থাকে, মাছটো লাগি যোৱা চান্স থাকে। গতিকে অকণমান এইখনৰ বহুত ধুনীয়া গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ দিছে, সেইটো চাব বন্ধুসকল। ছেকেণ্ড চাওঁ আমি ইনষ্ট্ৰুমেণ্ট কনচলটোলৈ। ইনষ্ট্ৰুমেণ্ট কনচল হৈ গ'ল সম্পূৰ্ণ ডিজিটেল হ'ল। ডিজিটেল তাতে আপোনালোকৰ গিয়াৰ ইণ্ডিকেটৰ দেখাব, ক্লক দেখাব, ল' ফিউল ইণ্ডিকেটৰ আৰু USB চাৰ্জিং পৰ্ট আছে। এইখিনিয়ে টপ মডেলখনতহে আপুনি মোবাইল কানেক্টিভিটি পাব, এইখনত নাই বন্ধুসকল ছেকেণ্ড টপখনত। এতিয়া আহোঁ লাইটটোৰ বিষয়ে। লাইট হৈ গ'ল হেডলেম্প LED আৰু টাৰ্ণ ছিগনেল যোনকেইটা সম্পূৰ্ণ LED দেখিছে, আৰু ব্ৰেক লাইটটো LED। আৰু হেণ্ডেল বাৰডাল দেখিছেনে বন্ধুসকল? দুইটা চাইডে যোনখিনি ছুইচ আছে বহুত প্ৰিমিয়াম লাগিছে। আৰু মিৰৰখন দেখিছেনে বহুত ধুনীয়া। আৰু যদি আমি ৰাইডিং পজিশ্যনটো চাওঁ দেখিছেনে বৰ ধুনীয়া লাগিছে মানে। আৰু বাইকখন বহুত কমফৰ্টেবল হয়। মই নিজৰ পাৰ্চনেল ইউজৰ ফালৰ পৰা কৈছোঁ, মানে মোৰ ওচৰত সেইখন বাইক নাই, বন্ধু এজনৰ আছে, চলাইছোঁ, বহুত কমফৰ্টেবল হয় বাইকখন। আৰু এতিয়া আহোঁ ছাৰ্ভিচিংটোৰ বিষয়ে। ছাৰ্ভিচিংটো হৈ গ'ল ফাৰ্ষ্ট ছাৰ্ভিচিং দিব লাগিব 750 কিলোমিটাৰৰ পৰা 1000 কিলোমিটাৰৰ ভিতৰত, নহ'লে 30ৰ পৰা 45 দিনৰ ভিতৰত দিব লাগিব। আৰু ছেকেণ্ড ছাৰ্ভিচিংটো হৈ গ'ল 5500 পৰা 6000 কিলোমিটাৰৰ ভিতৰত, নহ'লে 180 দিনৰ ভিতৰত। আৰু থাৰ্ডটো হৈ গ'ল 11500 পৰা 12000 কিলোমিটাৰৰ ভিতৰত দিব লাগিব, নহ'লে 365 দিনৰ ভিতৰত। এতিয়া আহোঁ মেইন টপিকটোলৈ। অন ৰোড প্ৰাইচ, বাইকখনৰ প্ৰাইচটো কিমান? বাইকখনৰ প্ৰাইচটো হৈ গ'ল 1,85,402 টকা। ছেকেণ্ড টপ বন্ধুসকল, এইখন হৈ গ'ল ছেকেণ্ড টপ বাইকখনৰ। টপ মডেলৰ প্ৰাইচটো আপোনালোকে দেখিলে প্ৰথমতে লগাই দিছিলোঁ। আৰু যদি ল' ডাউন পে'মেণ্ট দিয়ে তেতিয়াহ'লে 30,000 টকা আপোনালোকে একদম ল' ডাউন পে'মেণ্ট দিব লাগিব বাইকখনত 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে। তেতিয়া প্ৰত্যেক মাহৰ EMI আহিব 5,482 টকাকৈ, 5,482 টকাকৈ। ছেকেণ্ড আৰু এটা চাইছিলোঁ 70,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে, তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 4,071 টকাকৈ। এইটোৱে আছিল বন্ধুসকল বাইকখনৰ ওপৰত এটা সৰু ৰিভিউ ভিডিঅ'। একেবাৰে নতুন চেনেল হয়, গতিকে ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে বন্ধুসকল তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তেখেতক যথেষ্ট ধন্যবাদ এইখন বাইকৰ ৰিভিউ লাগে বুলি কোৱাৰ কাৰণে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নেক্সট যদি ইয়াৰ ওপৰত কোনোবা সৰহকৈ ডাউন পে'মেণ্ট দিম বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰক, মই চাই কৈ আপোনালোকক জনাই দিম।